ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ তোমালোকৰ অসমীয়া বিষয়ত সততে অহা এটি প্ৰশ্ন, বাক্য শুদ্ধ কৰা। এই প্ৰশ্নটোত তোমালোকক কিছুমান ভুলকৈ বাক্য দিয়া থাকে আৰু তোমালোকে সেই ভুল বাক্যসমূহ শুদ্ধকৈ লিখিব লাগে। আজি আমি তেনেধৰণৰ কেইটামান বাক্যৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আহাচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। সি ভাত খাই স্কুল গ'ল। সি ভাত খাই স্কুললৈ গ'ল। তোমাৰ মা ঘৰত আছেনে? তোমাৰ মাৰা ঘৰত আছেনে? আমাৰ বিদ্যালয় এটা বজাত ছুটি হয়। আমাৰ বিদ্যালয় 1 বজাত ছুটি হয়। সভাখন গাম্ভীৰ্যতাপূৰ্ণ হৈছিল। সভাখন গাম্ভীৰ্যপূৰ্ণ হৈছিল। তোমাৰ দেউতাক মাতাচোন। তোমাৰ দেউতাৰাক মাতাচোন। মোৰ মূৰ বিষাইছে। মোৰ মূৰ কামুৰিছে। সি মোক গালি দিছে। সি মোক গালি পাৰিছে। বৰুৱাৰ ৰচনাৰ ভাষাবোৰ শুৱলা। বৰুৱাৰ ৰচনাৰ ভাষা শুৱলা। ৰীতা 10মান শ্ৰেণীত পঢ়ে। ৰীতা 10ম শ্ৰেণীত পঢ়ে নাইবা ৰীতা 10ম মানত পঢ়ে। প্ৰধান শিক্ষকক লগ কৰি কথাটো জানি আহিবা। প্ৰধান শিক্ষকক লগ ধৰি কথাটো সুধি আহিবা। তুমি যাবানে নাই? তুমি যাবানে? শেৱালি ফুল ৰাতি ফুটে। শেৱালি ফুল ৰাতি ফুলে। তেওঁ আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল। তেওঁ আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। পৰীক্ষাৰ শেষত মোক লগ কৰিবা। পৰীক্ষাৰ শেষত মোক লগ ধৰিবা। তুমি বজাৰ যাবানে? তুমি বজাৰলৈ যাবানে? অৰ্থৰ অভাৱত সি পঢ়িব এৰিছে। অৰ্থৰ অভাৱত সি পঢ়িবলৈ এৰিছে। দাৱনীয়ে ধান কাটিছে। দাৱনীয়ে ধান দাইছে। তোমাৰ কিতাপটো মোক দিবানে? তোমাৰ কিতাপখন মোক দিবানে? অনুগ্ৰহ কৰি সভাপতিত্বৰ আসন গ্ৰহণ কৰক। অনুগ্ৰহ কৰি সভাপতিৰ আসন গ্ৰহণ কৰক। অনুপমাই ভাত বনাই আছে। অনুপমাই ভাত ৰান্ধি আছে। সভাত ৰাইজসকলৰ উপস্থিতি কম আছিল। সভাত ৰাইজৰ উপস্থিতি কম আছিল। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ পৰা তোমালোকে বাক্য শুদ্ধ কৰাৰ বিষয়ে বহুকেইটা কথা জানিব পাৰিলা। এইবিলাক তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। পৰৱৰ্তী সময়তো মই এনেধৰণৰ ভিডিঅ' লৈ আহিম তোমালোকৰ বাবে। তেতিয়ালৈকে তোমালোক ভালে থাকা আৰু ভালদৰে পৰীক্ষাৰ বাবে অধ্যয়ন কৰি থাকা। ধন্যবাদ।